এতিয়া মিৰিকা টেঙা ছিঙি ল'লোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেললৈ আপোনালোক আটাইকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ সদায় নিচিনাকৈ। আজি মই বনাবলৈ লৈছোঁ মিৰিকা টেঙাৰ লগত কিবা এটা বনাম। মিৰিকা টেঙাৰ লগত মাছৰ আঞ্জা বনাম, লগতে দিম খুতুৰা শাক আৰু আলু এটা কাটি দিব লাগিব। তেতিয়া অকণমান আলু অকণমান ভাঙি দিম যে অকণমান ডাঠ হ'ব, খাবলৈও ভাল লাগিব। আৰু এতিয়া যিহেতু মিৰিকা টেঙা ছিজন হয়, সেইকাৰণে ভাবিলোঁ আজি সদায়নো খায়ে থাকোঁ বিলাহী দি ঔটেঙা দি ন, সেই ভাবিলোঁ এতিয়া মিৰিকা টেঙা ছিজন যিহেতু আজি মিৰিকা টেঙাৰ লগত মাছৰ আঞ্জা বনাই খাই চাওঁ কেনেকুৱা লাগে। আৰু আপোনালোকেও তেতিয়া খাই চাব পাৰিব, যাৰ যাৰ ঘৰত মিৰিকা টেঙা আছে আৰু আপোনালোকে কোনে কোনে বাৰু মিৰিকা টেঙা খাই পাইছে। আৰু এইটো মিৰিকা টেঙা আজিকালি বহুত কম হৈ গৈছে, পাবলৈ খুব টানেই, বহুতৰ ঘৰত নাথাকেই। আমাৰ ঘৰত বাৰু আছে। এইকেইদিন এই মিৰিকা টেঙা নিয়া এনেকুৱা মানুহ ভিৰ মাৰিছে নহয়, আজি 4দিনমান পূৰা নি আছে ওচৰৰ মানুহে মিৰিকা টেঙা। ময়ো কালি 4দিনমানৰ আগতে এদিন খালোঁ দেই, তাৰপৰা কালি অলপ খালোঁ, কালি চেনি নিদিয়াকৈ খালোঁ, ৰাতি চেনি নিদিয়াকৈ খালোঁ। 12টামান বজাত খাইছিলোঁ চাগে, আকৌ দুপৰীয়া 2টামান বজাত ভাতো খালোঁ। তথাপিও তাৰমানে গধূলি মোৰ 8-9টামানলৈকে একদম পূৰা পেটত ধৰি আছে আৰু টেঙা। আৰু সেইকাৰণে আপোনালোকে ভাবিবও পাৰে ন, মিৰিকা টেঙা শাক বনাব অকল 4টা লৈছে। খোৱাবিলাকেতো গম পাইছে মই কিয় 4টা লৈছোঁ ন। এটা খালী মছলা ওলাই যায়, 4টা লৈছোঁ। আৰু আমি 3জনেহে খাম, মায়েতো নাখায় মিৰিকা টেঙা দিয়া শাক। মাৰ কাৰণে বিলাহী দি এনেকৈ খুতুৰা দি বনাব লাগিব। আমাৰ ভাইটি আছে, পাপা আৰু মই, ভণ্টি বা হোষ্টেলত আছেগৈ। এতিয়া 3জনৰ কাৰণে বনাম, এটা বেছিয়ে লৈছোঁ। এতিয়া বনাওঁগৈ আৰু মোৰ এইটো এতিয়া নতুনকৈ জুতি ল'ম ন। আগতে তেনেকৈ মিৰিকা টেঙাৰ লগত মাছৰ আঞ্জা নাই খোৱা বাৰু, আজি প্ৰথমহে ময়ো বনাম। সৰুতে খাইছিলোঁ যদিও, মাহঁতে খোৱাইছিলে যদিও ইমানো মনত নাই দেই। আগতেতো সৰুতে গধূলি সময়তো একদম পূৰা এক কাঁহী কাটি খাই দিওঁ, আজিকালি ইমান নোৱাৰোঁকৈ খাবলৈ। আৰু কি বুলি কয়, মায়ে গালিয়ে দিয়ে আজিকালি সৰহকৈ খালে। আগতে ইমান গালি নিদিছিলে, আজিকালি গালি দিয়ে। চেহেৰাটো কেনেকুৱা বুলি গালি দিব, ইমান একাঁহী খাইছোঁ, চেহেৰা কেনেকুৱা বুলি ক'ব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, বহুত বেছি শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। এতিয়া ব'লো জল্দি বনাওঁগৈ।